নমস্কাৰ বন্ধুসকল, আজিৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ অনুৰোধ, যিসকলে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আৰু ওচৰত থকা বেল আইকনটো বজাবলৈ নাপাহৰিব। আৰু যদি এই ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে লাইক এটা কৰিব আৰু শ্বেয়াৰ কৰি পেলাই উৎসাহিত কৰিবলৈ নাপাহৰিব। আবৃত্তি কৰিবলৈ লোৱা কবিতাৰ শিৰোনাম মোৰ মৰমৰ তুমি সাগৰিকা। লিখনি আৰু আবৃত্তি হিৰণ্য মহন্ত। সাগৰিকা, আজি বহুদিনেই হ'ল তোমাক নেদেখাৰ। ভিৰৰ মাজতো যেতিয়া নিজক অকলে পাওঁ, তেতিয়া তোমাৰ সান্নিধ্যই উজ্জ্বল কৰে। কত ৰজনী যে উজাগৰি গৈছিল, এন্ধাৰত চিগাৰেটৰ ধোঁৱাৰ কুণ্ডলী পকাই স্মৃতি ৰোমন্থন কৰাটো এতিয়া অভ্যাস। তোমাৰ কুশল বাৰ্তা জানিবলৈ মনটোৱে হাহাকাৰ কৰি উঠে। বুকুৰ ভিতৰত কোনোবাখিনি বিষাই তেতিয়া। সাগৰিকা, তোমাৰ ঈষৎ বেকা হাঁহিটোৱে যে কত হৃদয়ত প্ৰেমৰ জোৱাৰ তুলিছিল। অবাক হৈ চাই ৰৈছিলো ময়ো। তুমি হয়তো নাজানা যে মই তোমাৰ আজন্ম প্ৰেমিক হোৱাৰ বাসনা জাগ্ৰত কৰিছিলো সংগোপনে। হৃদয়ৰ কথাবোৰ খুলি কম ভাবিও যে থমকি ৰৈছিলো কতবাৰ। কি জানি তুমি ঠাট্টাই কৰা। আৰ চকুৰে তোমাক চাই ৰৈছিলো। হৃদয়খন সেউজীয়াৰে উপচি পৰিছিল। হয়তো সেয়া সান্তনা নতুবা আত্মতুষ্টি। তুমি মোৰ হিয়াৰ আপোন, মোৰ জীৱন ডায়েৰীৰ ৰঙীন পৃষ্ঠা। সাগৰিকা, আজি বহুদিনেই হ'ল তোমাক নেদেখাৰ। ধন্যবাদ।